Hello guys, welcome back to my channel Chef Mamta Kitchen. পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেলটোলে। আজি আমি আপোনালোকক দেখুৱাম গাহৰি মাংস বেম্বু শুটৰ সৈতে। যদিহে ভিডিওটো চাই ভাল পায় লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ কমেন্টত জনাব যে ভিডিওটো কেনেকুৱা হৈছে। So guys, আহক ভিডিওটো ষ্টাৰ্ট কৰো আৰু আশা কৰিছো আপোনালোকে এই ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰিব। আৰু কমেন্ট বক্সত জনাব গাহৰি খাই কোনে কোনে ভাল পায়। প্ৰথমতে ইয়াৰ বাবে আমাক লাগিব গাহৰি, খৰিচা, পিয়াজ আৰু কেঁচা জলকীয়া, কণ বিলাহী আৰু আদা নহৰু পেষ্ট। গৰম কেৰাহীত সৰিয়হৰ তেল দি দিছো। তেলটো অলপ দেৰি গৰম হ'ব দিয়াৰ পাছত ইয়াতে আমি পিয়াজ, জলকীয়া দি দিছো। ইয়াতে আমি কম তেল ব্যৱহাৰ কৰিম কিয়নো গাহৰিত তেল থাকেই। পিয়াজটো অলপ ৰংচঙুৱা হোৱাকে ফ্ৰাই কৰি লওঁ। পিয়াজটো অলপ দেৰি ফ্ৰাই হোৱাৰ পাছত আদা নহৰু পেষ্ট দি দিছো। এতিয়া আমি সববোৰ ভালদৰে মিক্স কৰি ল'ম আৰু অলপ দেৰি ভালধৰণে ফ্ৰাই হ'বলৈ দিম। আমি এতিয়া দি দিছো জ্বলা বটা। যদিহে আপোনালোকে বেছি জ্বলা খায় তেতিয়াহ'লে দিব, যদি নাখায় তেতিয়াহ'লে স্কিপ কৰিব পাৰে। এতিয়া আমি দি দিছো গাহৰি মাংস। গাহৰি মাংসটো ভালধৰণে আমি এতিয়া অলপ দেৰি কাৰণে ফ্ৰাই কৰি ল'ম। হালধি অলপ দি দিম আৰু এতিয়া আমি দি দিছো নিমখ। নিমখ সোৱাদ অনুযায়ীহে দিব। এতিয়া সববোৰ ভালদৰে মিক্স কৰি ল'ম। অলপ দেৰি ফ্ৰাই হোৱাৰ পাছত আমি ঢাকি দিম। 10 মিনিট মানৰ পাছত ঢাকনখন উঠাই চাম। এয়া দেখিছে আমাৰ গাহৰি ইমান ধুনীয়াকৈ তেল এৰিলে। একদম সিম্পলকে ৰেচিপিটো দেখাবলৈ চেষ্টা কৰিছো। গাহৰি আমি খৰিচাৰ লগত কেনেকৈ বনাব পাৰোঁ। এতিয়া আমি ইয়াতে ঢালি দিম কণ বিলাহী আৰু খৰিচা। গাহৰি আৰু খৰিচাৰ কম্বিনেশ্যনে বেলেগ সদায় আৰু খাবলৈও বৰ ভাল লাগে। আপোনালোকো প্লিজ এবাৰ ৰেচিপিটো ঘৰত ট্ৰাই কৰিব আৰু আমাক কমেন্ট বক্সত জনাব যে ৰেচিপিটো কেনেকুৱা হৈছে। 5 মিনিটৰ বাবে আমি কভাৰ কৰি দিছিলো। এয়া আমি ঢাকনখন যেতিয়া উঠাই চাইছো আমাৰ গাহৰিটো এনেকুৱা দেখিবলৈ হৈছে। এতিয়া আমি মাংসটো অলপ দেৰি ফ্ৰাই হোৱাৰ পাছত ইয়াতে অলপ গৰম পানী দি দিম। গৰম পানী দিয়াৰ পাছত আমি এইটো ঢাকি দিম আৰু অলপ উতল আহিবলৈ দিম। 10 মিনিট মানৰ পাছত কভাৰটো গুচাই চাম। এয়া দেখিছে ইমান ধুনীয়াকৈ উতল আহিছে। গাহৰি মাংসটো ভালকৈ সিজি গৈছে, কিন্তু আমি আৰু অলপ দেৰি ৰাখিম, অলপ গোটা হ'বলৈ দিম। এয়া ৰেডি হৈ গ'ল আমাৰ পৰ্ক উইথ বেম্বু শুট। এতিয়া আমাৰ ঘৰৰ মেইন মুৰব্বীজনে ট্ৰাই কৰি চাব আৰু তেওঁ ৰিভিউ এটা দিব যে কেনেকুৱা হৈছে। Wow! কেনেকুৱা হৈছে? Yeah. ভিডিওটো আজিৰ বাবে ইমানেই আছিলে। যদি ভিডিওটো চাই ভাল পাইছে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট বক্সত জনাব যে ৰেচিপিটো কেনেকুৱা লাগিল আপোনালোকক। শেষলৈ চোৱাৰ বাবে ধন্যবাদ।